মাজত যে আকৌ শুনে নেকি শুনা পাইছে না চবে মানে কি কৈছে যে এখন প্ৰশ্ন থাকিব হয় না আৰু উত্তৰ কৰিবৰ কাৰণে এখন এনেকা আমাৰ OMR চিট থাকিব তো ওতে কি হ'ব যেটা উত্তৰ চাৰিটা থাকিব আমাৰ প্ৰশ্ন চাৰিটাৰ একটাহে উত্তৰ শুদ্ধ হ'ব হয় না নাই তো সেই একটা উত্তৰটা এ থাকে না বি থাকে না সি থাকে না ডি থাকে হেটা আমি চাব লাগিব যদি এ থাকে এ আমি গল কৰিম বি থাকিলে বি সি থাকিলে সি আৰু নহলে ডি থাকিলে ডি এতে আমাৰ একটা প্ৰশ্ন দিছে সা আমাৰ গাঁওখনৰ নাম কি হয় না তো ইয়াতে উত্তৰ কি কি আছে এত আছে বঙাইগাঁও বি আছে ধুবুৰী সি আছে অৰুবি আৰু ডি আছে গোৱালপাৰা তো শুদ্ধ উত্তৰটা কোনটা অৰুবি ক'ত আছে সি এনকা কৰে এটা কয় নাম্বার আছে এটা এক নাম্বার আছে তো এক নাম্বার আমি এই যে এক দেখছ না এই একর কোনটা গোল করছে সি গোল করছে হয় না আৰু এটা কথা কয় একটাত কয়টা কৰিব লাগিব বুঝি পাইছা না বঢ়িয়া